বৰষুণৰ বতৰ। সেইদিনা অফিচৰ পৰিৱেশটো অলপ বেলেগ যেন লাগিছে। মোৰ ছিনিয়ৰ পৰী মেডাম সেইদিনা তিতি অফিচলৈ আহিছে। তাইৰ তিতা শাৰীখন তাইৰ গাত লাগি থকাৰ বাবে মই তাইৰ পৰা চকু আঁতৰাব পৰা নাছিলোঁ। তাইৰ তিতা চেহেৰাটো ইমানেই আকৰ্ষণ আছিল যে মোৰ হৃদয়খন তীব্ৰভাৱে ধপধপাই উঠিবলৈ ধৰিলে। নিজকে নিয়ন্ত্ৰণ কৰি কামত মনোনিৱেশ কৰিবলৈ চেষ্টা কৰিলোঁ, কিন্তু মোৰ মনটোৱে মোক বাৰে বাৰে তাইৰ ফালে টানি আনিছিল। সেইদিনা সন্ধিয়া পৰী মেডামৰ ঘৰলৈ যাব লগা হ'ল তাইক গুৰুত্বপূৰ্ণ ফাইল কেইটামান দিবলৈ। বৰষুণ বন্ধ হৈছিল যদিও বতাহৰ শীতলতা আছিল। তাইক ঘৰৰ পোৱাৰ লগে লগে দেখিলোঁ তাই গা ধুই আছে। বাথৰুমৰ দুৱাৰখন অলপ খোলা আছিল আৰু মই অজানিতে তাইৰ চকুত পৰিলোঁ। মোৰ উশাহ বন্ধ হৈ গ'ল। তাৰ পিছত তাই গা ধুই ওলাই আহিল। যোৱা নীলা ৰঙৰ ৰেচমৰ কুৰ্তি পিন্ধিছিল। তাইৰ শৰীৰটো আৰু অধিক ধুনীয়া কৰি তুলিছিল। তাইৰ চকু দুটা মোৰ চকুৰ লগত মিলি গ'ল আৰু তাই ক'লে, "এই চাহ খাবানে?" মই খৰখেদাকৈ খাম বুলি ক'লোঁ। তাই পাকঘৰৰ ফালে গ'ল। মই তাইৰ ড্ৰয়িং ৰুমত থিয় হৈ তাইৰ কিতাপৰ শ্বেলফটো চাবলৈ ধৰিলোঁ। কিতাপখন উলিয়াবলৈ চেষ্টা কৰিলোঁ। ভুলত গোটেই শ্বেলফটো জোকাৰি দিলোঁ আৰু কাঁচৰ ফুলদানি এটাৰ সৈতে কিতাপবোৰ তললৈ পৰি গ'ল। ফুলদানিটো ডাঠ ভাঙি পাৰ্চটোৰ ওপৰত ছিটিকি পৰিল। শব্দ শুনি মেডাম দৌৰি আহিল। কি হ'ল? কিন্তু ঠিক তেতিয়াই তাইৰ ভৰিখন তিতা পাৰ্চটোৰ ওপৰত পিছলি পৰিল আৰু তাই পৰি গ'ল। তাইৰ কঁকাল আৰু বুকুত আঘাত পাইছিল। মই খৰধৰকৈ তাইক উঠাই ল'লোঁ। মই তাইৰ হাত দুখন ধৰি চোফাত বহিবলৈ দিলোঁ। তাই বিষত কান্দি আছিল। খৰধৰকৈ পানী এগিলাচ লৈ আহিলে। মেডাম, মোৰ বৰ বেয়া লাগিছে, লাজো লাগিছে। আপোনাৰ ফুলদানি আৰু কিতাপ, মই লাজতে ক'লোঁ। তাই অলপ হাঁহি মাৰি ক'লে, একো নহয়, কিন্তু মোৰ কঁকালত বিষ অলপ বেছি হৈছে। মেডাম যদি কয় মই মালিচ কৰিব পাৰোঁ। মই সাহসেৰে সুধিলোঁ। তাই ক্ষন্তেক সময়ৰ বাবে নিমাত হৈ থাকিল। তাৰ পিছত তাই ক'লে, ঠিক আছে, কিন্তু লাহে লাহে। মই তাইৰ কঁকালত মালিচ কৰিবলৈ ধৰিলোঁ আৰু মোৰ হাত দুখন লাহে লাহে তাইৰ কোমল ছালত সোমাই আহিল। তাইৰ নীলা কুৰ্তিৰ ধাৰে অলপ ওপৰলৈ উঠিল আৰু তাইৰ কঁকালটোৰ সামান্য আভাস এটাই মোৰ ইন্দ্ৰিয়বোৰ উৰুৱাই লৈ গৈছিল। দেখিলোঁ তাই চাগে চকু মুদি বিষ সহ্য কৰি আছে, কিন্তু তাইৰ উশাহ নিশাহ খৰতকীয়া হৈ আহিছিল। সাহস গোটাই ল'লোঁ। মই লাহে লাহে তাইৰ কঁকালৰ পৰা ওপৰলৈ গ'লোঁ। মোৰ সাহস আৰু বাঢ়িল। তাইৰ পেটটো চুই তাৰ পিছত লাহে লাহে তাইৰ কৰ্টিখন তুলি ল'লোঁ। তাইৰ উশাহ নিশাহ দ্ৰুত হৈ পৰিছিল আৰু মোৰ হাত দুখন তাইৰ কোমল বুকু ছালখনত পিছলি পৰিছিল। তাইৰ চকু দুটা কেতিয়াও বন্ধ হৈ আছিল, কিন্তু তাইৰ হুমুনিয়াহবোৰে মোৰ ইন্দ্ৰিয় আৰু আৱেগ বাঢ়ি আহিছিল। তাইৰ কুৰ্তিৰ বুটামটো খুলি তাইৰ কোমল বুকুখন মোৰ মুখত লৈ গ'লোঁ। তাইৰ কোমল বুকু মোৰ মুখত জ্বলি আছিল। তাইৰ বুকু চুপি থাকোঁতে মই তাইৰ চুলিৰ মাজেৰে আঙুলি চলাবলৈ ধৰিলোঁ। জোৰেৰে তাইৰ হুমুনিয়াহবোৰ বাঢ়ি আহিছিল। মই তাইৰ কাণত ফুচফুচাই ক'লোঁ, আৰু কৰক। তাই শান্ত মাতেৰে ক'লে,
হেৰা, মই অফিচলৈ যাব লাগিব, কিন্তু আজি ৰাতি মোৰ লগত থাকক। মই তাইক কোমল হৃদয়েৰে সাৱটি ধৰিলোঁ। পিঠিৰ আঘাতৰ বাবে তাই অলপ হুমুনিয়াহ পাইছিল। তাৰ পাছত তাইক চোফাৰ পৰা তুলি লৈ বেডৰুমলৈ লৈ গ'লোঁ। তাইৰ আঘাতত মলম লগাই মালিচ কৰিবলৈ ধৰিলোঁ। তাই কিছু সকাহ অনুভৱ কৰিবলৈ ধৰিলে। তাইৰ কোমল ছালখনে মোক আৰু অধিক আকৰ্ষণ কৰি আছিল। তাইও মোৰ প্ৰতি আকৰ্ষিত হৈ আহিছিল আৰু লাহে লাহে তাইৰ বিষ কমিবলৈ ধৰিছিল আৰু মই নিজকে নিয়ন্ত্ৰণ কৰিব পৰা নাছিলোঁ। মই তাইক মোৰ ফালৰ পৰা ভাল লগাই আছিলোঁ। তাইও নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰি মোক কোলাত টানি লৈ লাহে লাহে তাইৰ সকলো বিষ পাহৰি গ'ল। মোৰ উষ্ণতা অনুভৱ কৰি আছিল। তাই নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে আৰু তাই মোৰ লগত 2 ঘণ্টা সময় কটালে। সেই 2 ঘণ্টা আমাৰ জীৱনৰ শ্ৰেষ্ঠ মুহূৰ্ত, যিবোৰ মই কেতিয়াও পাহৰিব নোৱাৰোঁ। তাৰ পিছত আমি যেতিয়াই এনেকুৱা সুযোগ পাওঁ, তেতিয়াই আমি ইজনে সিজনৰ ওচৰলৈ গৈছিলোঁ। অফিচৰ কামৰ অজুহাতত আমি লগ হৈ থাকিলোঁ।